হেল্ল' গাইছ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু মই এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। মানে গাইছ, আজি ইয়াতে ওচৰত বড়ো সভাখন আছে, তো তাকে সভা চাব গৈ আছোঁ মই আৰু মোৰ লগৰ এটা। তো ভিডিঅ'টো শেষলৈ চাওঁ, মানে আজি সভাখনৰ লাষ্ট দিন, তো বহুত মানুহ হৈছে, তাকে চাওঁ যায়। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক, কেনেকুৱা হয় কমেণ্ট কৰি জনাব আৰু কি কৰোঁ কি নকৰোঁ সম্পূৰ্ণ দেখা পাব। তো ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইছ, ৰখি আছোঁ এতিয়া, ইয়াক ওলোৱা হোৱাই নাই, যাব লাগে। দে সোনকালকে কৰা আৰু যাওঁ, এই ঘড়ী পিন্ধিব, চেন ল'ব, কিবা কৰিব, ইয়াৰ বহুত দেৰি আছে। লগ পাই আছোঁ। তো ফাইনেলি গাইছ, এতিয়া ইয়াৰ হোৱাই নাই ওলা, তো এই জোতা পিন্ধি লওক, তাৰপিছত লগ পাই আছোঁ একেবাৰে ৰাস্তাত। তো গাইছ হ'ল এতিয়া ইমানে গাড়ী আন বাগিছে, তো গাড়ীখন লৈ আহক, আহি উঠি একেবাৰে লগ পাই আছোঁ গাড়ীত। तो गाइस ये आई गल, तो चलो इतना हम चलते अपने मंजिल के पास। তো গাইছ পালো আহি সভা আৰু বেছি দূৰ নাই, তো ইফালে অলপমান দূৰ আছে। তো ভিডিঅ'টো চাই থকা শেষত লাগি কেনেকুৱা হয় কমেণ্ট কৰি জনাব। গাইছ আহিলোঁ, কিন্তু ৰাস্তা আমাৰ ভুল হ'ল, তো ইফালে গ'লোঁ। তো এতিয়া আকৌ যাই আছোঁ ইফালে, এটা মানুহ সুধিলোঁ, সুধি কিনে যাই আছোঁ এতিয়া সভাত। তো চাই থকা আৰু ভিডিঅ'টো। চিধা যায় না সভাত কোনফালে যায়? চিধা না? অঁ দিয়ক তেনে দেখা পালে ইফালে আগতে মানে গাইছ আহি আছোঁ এতিয়া সভা চাবা লাগে। তো পালোৱে সভা, ইফালে আছে বেছি দূৰ নাই। তো চাই থাকক ভিডিঅ'টো। তো এনেকৈ যিহেতু আমি হেলমেট লৈছোঁ, হেলমেটটো মানে চলোৱা চান্স থাকে, তো সেইকাৰণে ইয়াতে দিনে গাড়ীত বান্ধি থৈ দিছোঁ এতিয়া। তো ভিডিঅ'টো চাই শেষ লাগে। ফাইনেলি চাই পালোঁ সভা, আৰু আপোনালোকৰ ভিডিঅ' চাই থাকক, কেনেকুৱা হয় কমেণ্ট কৰি জনাব। তো যাওঁ এতিয়া সভাৰ চাব লাগে। তো গাইছ কিমান মানুহ দেখিছা না? মানুহ গাইছ, বহুত মানুহ। সেই গাইছ এতিয়া চকৰি তামাম বড়ো চকৰি আছে, এতিয়া আপোনালোকে চাব ভিডিঅ'টো, চকৰিবিলাক কেনেকুৱা গাইছ। এইবিলাক চকৰি তামাম চকৰি, আগত চকৰি বড়ো চকৰি। সেই গাইছ সভাখন ইমানে ডাঙৰ, এটা মেপ আঁকি দিছে, কোন ক'ত যাব লাগে চাবৰ কাৰণে, তই মেপ দেখাই দিছে। ঠিক আছে, মানুহ কিমান মানুহ পাগলা হৈ যাব লগাইছে, ইমান মানুহ আছে। তো মই বেছি কথা নকওঁ, তো আপোনালোকে ভিডিঅ'টো বিলাক চাই থাকক শেষলৈ। মানুহে পাগলা হৈ যাব লগাইছে। সেই গাইছ ভাবছিলোঁ এটা সৰু সভা হ'ব বুলি, কিন্তু আহিয়ে দেখাইছোঁ ইমান ডাঙৰ সভা, পাগলা হৈ যাব লগাইছ, সঁচাকৈ কৈছোঁ। ইমান মানুহ, চকৰি গাইছ চকৰি। তো গাইছ মানে মেইন সভাখন এটা ভিতৰত হৈছে, তো এতিয়া ভিতৰত সোমাম লাহেকৈ। আৰু মানুহটো চাই 5-6 হাজাৰ মানুহ থকা লাগছে। তো ভিডিঅ'টো চাব শেষলৈ কেনেকুৱা হয়। ময়ো আজি আহিছোঁ যিহেতু, তো চালে হ'ল আৰু। তো গাইছ ইফালে কিবা এখন আছে, কিন্তু কি আছে নাজানো। ইফালে এখন চাহ পাৰে, এখন ঘৰ, পাহাৰ, দলং কিবা আছে দেখোন, একো বুজি নাপাব বাৰু। তো চালে হ'ল আৰু। তো গাইছ ইফালে কিবা এৰ'প্লেনো আছে, এই এৰ'প্লেন। ঠিক আছে, ভিতৰত মানুহ কিমান আছে? 5,000 মান থকা বুলি কৈছে গাইছ, পাগলা হৈ যাব লগাইছে ইমান মানুহ, আৰু গৰম বিৰাট ভিতৰত। তো সেইকাৰণে ভিতৰত নাথাকিলোঁ বেছি সময়, সেইকাৰণে বাহিৰত আহিলোঁ। তো বাহিৰত এনেকৈ কিবি চাওঁ আৰু। তো গাইছ মানে সভাখন চাই আহিলোঁ, আৰু সভাত ইমান ভিডিঅ' নকৰিলোঁ। তো আহি কিনে ইফালে দেওৰাম মন্দিৰ পালোঁ, এই মন্দিৰত এনে সোমাই গ'লোঁ। মানে সভাত ইমান ভিডিঅ' মানে 10 ছেকেণ্ডৰ এটা ভিডিঅ' কৰিলোঁ, বহুত দীঘল হৈ যায়, সেইকাৰণে ভিডিঅ' নকৰিলোঁ। তো ঘৰৰ পৰা এতিয়া দেওৰাম মন্দিৰ যালোঁ, এতিয়া কিবা এটা খাই লওঁ, খাই উঠি একেবাৰে ঘৰত যাই লগ পাই আছোঁ। গাইছ ধুনীয়াকৈ সভা চভা চাই আহিলোঁ, ঘৰ পালোঁ, কাপোৰ চাপোৰ সলালোঁ। তো আজিলৈ ভিডিঅ'টো ইমানখিনি আছোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক শ্বেয়াৰ কমেণ্ট কৰিব, আৰু চেনেল নতুনকৈ ছাবস্ক্ৰাইব কৰিব। তো অন্য এটা ভিডিঅ' লগ পাইছোঁ, তেতিয়ালৈ বাই বাই। জয় অসম, জয় হিন্দ, জয় ভাৰত।